হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছা। আজি আমি আলোচনা কৰিম অসমৰ চাৰিগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীৰ বিষয়ে। তেওঁলোকৰ প্ৰকৃত নাম কি, ক'ত জন্মগ্ৰহণ কৰিছিল, শিক্ষাগত অৰ্হতা কিমান, এই সকলোবোৰ কথা আজি আমি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে ক'বলৈ ওলাইছোঁ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশৰ বিষয়ে। নীল আকাশৰ জন্ম হৈছিল 1991 চনৰ 15 নৱেম্বৰ তাৰিখে তিনিচুকীয়া জিলাত আৰু তেওঁ বৰ্তমান ডিব্ৰুগড় জিলাৰ মৰাণত বসবাস কৰে। নীল আকাশৰ প্ৰকৃত নামটো হৈছে সঞ্জয় দাস। তেওঁ বৰ্তমান বয়স হৈছে 29 বছৰ। নীল আকাশৰ হাইট ৱেইটৰ কথা ক'বলৈ গ'লে তেওঁ হাইট হৈছে 5.10 ইন এপ্ৰক্স আৰু ৱেইট হৈছে 75 কেজি এপ্ৰক্স। নীল আকাশৰ শিক্ষাগত অৰ্হতা হৈছে তেওঁ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে। এইবাৰ ক'বলৈ ওলাইছোঁ অসমৰ অন্য এজন জনপ্ৰিয় কণ্ঠশিল্পী ভিঘু কাশ্যপৰ বিষয়ে। ভিঘু কাশ্যপৰ জন্ম হৈছিল 1990 চনৰ 15 মাৰ্চ তাৰিখে ডিফুত। তেওঁ বৰ্তমান বয়স হৈছে 30 বছৰ আৰু তেওঁ হাইট ৱেইটৰ কথা ক'বলৈ গ'লে তেওঁ হাইট হৈছে 5.5 ইন এপ্ৰক্স আৰু ৱেইট হৈছে 69 কেজি এপ্ৰক্স। তেওঁ ডিফু বইজ গভৰ্ণৰ হাই ছেকেণ্ডেৰী স্কুলৰ পৰা HS পাছ কৰে। পাছত তেওঁ গ্ৰেজুৱেশ্যন কমপ্লিট কৰে। এইবাৰ ক'বলৈ ওলাইছোঁ অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ানৰ বিষয়ে। ৰাকেশ ৰিয়ানৰ জন্ম হৈছিল 1991 চনৰ 2 জানুৱাৰী তাৰিখে তিনিচুকীয়া জিলাৰ কাকপথাৰত। তেওঁ বৰ্তমান বয়স হৈছে 29 বছৰ। তেওঁ হাইট ৱেইটৰ কথা ক'বলৈ গ'লে তেওঁ হাইট হৈছে 5.6 ইন এপ্ৰক্স আৰু ৱেইট হৈছে 71 কেজি এপ্ৰক্স। ৰাকেশ ৰিয়ানৰ পিতৃৰ নাম হৈছে খগেন দহোতিয়া আৰু মাতৃগৰাকীৰ নাম হৈছে অলকা দহোতিয়া। ৰাকেশ ৰিয়ানৰ নিকনেম হৈছে ৰিণ্টু। এইবাৰ ক'বলৈ ওলাইছোঁ ৰাকেশ ৰিয়ানৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে। ৰাকেশ ৰিয়ানে তিনিচুকীয়াৰ পৰাই শিক্ষা জীৱনৰ আৰম্ভ কৰিছিল আৰু পিছলৈ BSc ছফ্টৱেৰ ইঞ্জিনিয়াৰিং কমপ্লিট কৰে। বন্ধুসকল, এইবাৰ ক'বলৈ লৈছোঁ অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ বিষয়ে। জুবিন গাৰ্গৰ জন্ম হৈছিল 1972 চনৰ 18 নৱেম্বৰ তাৰিখে যোৰহাট জিলাত। তেওঁ বৰ্তমান বয়স হৈছে 48 বছৰ। তেওঁ হাইট ৱেইটৰ কথা ক'বলৈ গ'লে তেওঁ হাইট হৈছে 5.8 ইন এপ্ৰক্স আৰু ৱেইট হৈছে 68 কেজি এপ্ৰক্স। জুবিন দাই যোৰহাটৰ পৰাই প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে আৰু পিছলৈ বি বৰুৱা কলেজৰ পৰা ডিগ্ৰী আধাতে সামৰি তেওঁ সংগীত জগতত সোমাই পৰে। জুবিন গাৰ্গৰ পিতৃৰ নাম হৈছে মোহিনী মোহন বৰঠাকুৰ আৰু মাতৃগৰাকীৰ নাম হৈছে ইলি বৰঠাকুৰ। জুবিন গাৰ্গৰ প্ৰকৃত নাম হৈছে জুবিন বৰঠাকুৰ। জুবিন গাৰ্গৰ প্ৰথম গীতৰ এলবামটোৰ নাম হৈছে অনামিকা। 2006 চনত মুক্তি লাভ কৰা গেংষ্টাৰ ফিল্মখনৰ ইয়ালি ছংটোৰ পৰাই জুবিন গাৰ্গে বলিউডত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল আৰু 2002 চনৰ 4 ফেব্ৰুৱাৰী তাৰিখে গৰিমা গাৰ্গ শইকীয়াৰ লগত জুবিন গাৰ্গ বিবাহপাশত আবদ্ধ হয়। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। তোমালোকে এই চাৰিগৰাকী কণ্ঠশিল্পীৰ ভিতৰত কোনগৰাকী কণ্ঠশিল্পীক বেছিকৈ ভাল পোৱা তলৰ কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।